বিবাহ পাশত আবদ্ধ হ'ব ওলাইছে কুঁৱৰী ধাৰাবাহিকত অভিনয় কৰা নবীন দেউৰী। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটি। প্ৰিয় বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ। আপোনালোকে যদি আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতাজনে কাৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ব, কি চাকৰি কৰে, তেওঁ ক'ত ঘৰ, সকলো জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰিব, শেষলৈকে চাব। আপোনালোকে স্ক্ৰীণত দেখি থকা এইজন ছোৱালীৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হ'ব ওলাইছে। যোৱা 23 এপ্ৰিল তাৰিখে তেওঁলোকৰ আঙুঠি পিন্ধোৱা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে। হয় বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতাজনে বিবাহ পাশত আবদ্ধ হ'ব ওলাইছে আৰু তেওঁৰ যদি ভিডিঅ'টো চাই পেলাই প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ।